বীৰৰ ক্ৰিকেটৰ এৰিব নোৱাৰা প্ৰেক্টিছৰ বাবে বিহুৰ বতৰটো আমি দিল্লী আহিব লগা হ'ল। সেয়ে যোৱাকালি ৰাতিয়ে গৈ বিহুৰ পিঠাপনা আৰু শৰাইৰ বাবে আটাইখিনি বজাৰ কৰিলোঁ। কেজি হিচাপত কিনিলোঁ নাৰিকল, আধা কেজি ৰঙালাওত 60 টকা। মাহঁতে শুনিয়ে আচৰিত। বৰা চাউল আৰু সান্দহগুৰি যেনিবা অসমৰ পৰা লৈয়ে আহিছিলোঁ। আজি ৰাতিপুৱাই তিলপিঠা বনোৱাত লাগি গ'লোঁ। ভয় লাগি আছিলে মিক্সিত পিচিলে বা হয়নে নাই। বহুতে কয় বোলে মিক্সিত পিচিলে গৰমতে পিঠাটো নুঠে। পেপাৰ নাছিলে, গতিকে এনেকৈ ঠুঙাবিলাক যে আহে বস্তুৰ লগত, সেয়া এটাকে ফালি লৈছোঁ। চাউলৰ গুড়িখিনি টিপি টিপি থৈছোঁ যাতে বতাহ নালাগে, পিঠাকেইটা কোনোমতে উঠে। আনফালে তিল গুড়ি কৰি তাৰ লগত গুড় মিলাই ল'লোঁ। তিলপিঠাকেইটা ইমান ধুনীয়াকৈ উঠিছিল। এইবাৰ বুজি পালোঁ যে যত্নেৰে কৰিলে মিক্সিতো তিলপিঠা বনাব পাৰি। তাৰপিছত তাৰে অকণমান পিঠাগুড়ি লৈ নিমখীয়া পিঠা, তেল পিঠা, তিলৰ লাড়ু, মুঠতে একো এৰি দিয়াত নাই। তেল পিঠাকেইটাও ইমান ধুনীয়াকৈ ফুলিছে। ইয়াত দুটামান চফগুটিও দিছোঁ। এইবোৰ চাগে মোতকৈ আপোনালোকে বেছি ভালকৈ জানে। এই বৰা চাউলৰ পিঠাকেইটা যে সাংঘাতিক। এখন ঢাল লৈ লৈছোঁ, নহ'লে ইমান ফুটে। এবাৰটো বিহুত ফুটি মোৰ গোটেই হাতত ধূপ ফুটি আছিলে। আজি বুজি পাইছোঁ কামৰ তাগিদাত বিহুৰ দিনতো গাঁওখনলৈ যাবলৈ নোৱাৰা মানুহবোৰৰ বা পৰিয়ালটোক কাষত নোপোৱা মানুহবোৰৰ মনটো কেনেকুৱা হয়। সকলোলৈকে বিহুৰ আগতীয়া শুভকামনা।